প্ৰমোদ বৰাই আজি কৈছে যে বিটিচিৰ হাগ্ৰামা মহিলাৰী আহিলে মানে বন্দুকৰ গুলি অশান্তি এইবিলাক কৈ লাজ নালাগে এই প্ৰমোদে এইবিলাকৰ এনচাৰ নাই ভাই প্ৰমোদে এইবিলাক কৰা মানুহটো এক্সপিৰিয়েঞ্চ আছে তাৰ এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ আছে তাৰমানে আমি যেতিয়া নাকি 15 বছৰ শাসন কৰিছিল এই সময়ত কোনে বন্দুক ধৰিছিল কোনে ডিভাইড আসাম 50-50 ন বডলেণ্ড ন ৰেছ কৈ পেলাই আন্দোলন কৰিছিল গণ্ডগোল কোনে কৰিছিল এই প্ৰমোদ বৰাই সব কৰিছিল তাৰ এটা এক্সপিৰিয়েঞ্চ আছে সেইকাৰণে কৈ আছে যে এইবাৰ বিপিএফ দল যদি চৰকাৰ কৰে আমি এনেকুৱা কৰিম প্ৰমোদে কৰিব এইটো আজি প্ৰমোদে 5 বছৰ চৰকাৰ চলাইছে আমি না বন্দুক ধৰিছে না ডিভাইড আসাম 50-50 কৈছে আমি যেতিয়া চৰকাৰ আহিব প্ৰমোদ বৰৰ 1 মাহ 2 মাহ পিছতে ন বটলেণ্ড ন ৰেছ ডিভাইড আসাম 50-50 আৰু গুলি ফুটাৱা মানুহটো ইহঁতৰ দলৰ লগতে আছে আমাৰ লগত নাই আচ্ছা আজি গৌৰৱ গগৈয়ে কৈছে যে আপুনি আৰু প্ৰমোদ বৰা দুজনে বিজেপিৰ এজেন্ট মই এইবিলাক কথা দি মোৰ মাথাত নালাগে মই কৈছো আহক আপোনালোকে সবে নিজৰ ৰাজনীতি নিজৰ দলটো জিকাবৰ কাৰণে সবে চেষ্টাটো আছে সবে বেলেগ কথা ক'ব কোৱাৰ আপত্তি নাই আমাৰ কক কিন্তু বেয়া কথা নকবি ময়ো লাগি যাব এইবিলাক ৰাজনীতিৰ ভাষা এইবিলাক ক'ব পাৰে যেনেবা বিপিএফ দল বা ইউপিপিএল দল বিজেপিৰ এজেণ্ট এইবিলাক কত ৰাজনীতিৰ ভাষা আমাৰ ইয়াত ক'ব লগা নাই ক'ব পাৰে সবে কোনোবা দলে নিজকে জিকাবৰ কাৰণে এইবিলাক প্ৰস্তুতি থাকে এইবিলাক কথা কয় কিন্তু বেয়া কথা নকবি আমাক যদি দিয়ে আমিও দিম আজি ইউজি মই কৈছে যে ইউজি মানে আণ্ডাৰগ্ৰাউণ্ড বুলি খোনা আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লে মই সোনকালে বুজি পায় ইউজি মই কৈছে যে মিত্ৰতাৰ যিটো কথা চলি আছিল আপচুৰ উদ্যোগত সেইটো অকল আপুনি কেৱল মিত্ৰতাৰ কাৰণে আবুহা মাৰিছে নকৰে এই আণ্ডাৰগ্ৰাউণ্ডে যিটো কথা কয় এইবিলাক বিশ্বাস কৰি লাভ নাই আণ্ডাৰগ্ৰাউণ্ড আপোনালোকে এফচুৱে ইউপিপিএলে এফচুৱে ইয়াৰ আৰু কি পাৰ্থক্য আছে আমি বুজি নাপায় ইউপিপিএল আপোনালোকে এইবাৰ দেখাই দিয়কচোন আপোনালোকে পাৰ্টি অফিচটো ক'ত কৰে ইউপিপিএলৰ পাৰ্টি অফিচৰ পৰা কেম্পিং কৰকচোন দেখাই দিয়কচোন এইবাৰ ইলেকশ্যনত আপচু অফিচত নোসোমাই পেলাই আপচু অফিচটো আপচু মতে থাকিব দিয়কচোন আপচু অফিচৰ পৰা ইউপিপিএলে কেম্পিং কৰিব নালাগে আপচু অফিচটো ইউপিপিএল অফিচ বুলি ব্যৱহাৰ কৰিব নালাগে আপোনালোকে আমি চাম এইবাৰ ইলেকশ্যনত আমি চাম কথা সেইটোৱে ইউজি ব্ৰহ্ম কি কয় নকয় এইবিলাক মোৰ কাৰণে একো ফেক্টৰ নহয় মুঠতে ইউজি ব্ৰহ্ম আপুনি পাৰিলে কেবিনেট মন্ত্ৰীটো এৰি পেলাই আহক আপুনি চৰকাৰত থাকি পেলাই এইফালে একোটা হ'ব লাগে বুলি ক'ব নালাগে আমি বিপিএফটো কোনো দলৰ লগত নাই আমি ফ্ৰী এইফালেও যাব পাৰে আমি ফ্ৰী কিন্তু আপোনালোকে এতিয়া চৰকাৰত আছে এনডিএ এইটো এৰি পেলাই আহিব লাগিব প্ৰথমত তেতিয়াহে মিলিব আপুনি এনডিএৰ লগত চৰকাৰ চলাই আছে দিছপুৰ দিল্লী বিটিচি আৰু আমাক কৈ থাকে একগোট হ'ব লাগে আমাৰতো বিপিএফ দল হিচাপে ফ্ৰী কোনো দলৰ লগত মিত্ৰতা নাই এইফালেও যাব পাৰে কংগ্ৰেছে আজি ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে বিটিচি এলেকাত কিবা ফেক্টৰ কৰিব আমাৰ বিপিএফ দলৰ কাৰণে বিটিচিত কোনো দলে ফেক্টৰ নহয় এতিয়া হয় আমি মানিব লাগিব এতিয়া মানে বিজেপিয়ে আমাৰ পিছে দৌৰি আছে তাৰমানে আমাৰ নেক্সটতে বিজেপিয়ে অলপ ষ্ট্ৰং হৈ আছে আগত ইউপিপিএল আছিল ইউপিপিএল কিন্তু লাষ্টত গ'ল কিন্তু আপোনাৰ উল্টা কৈ আছে এইবিলাক কৈ লাভ নাই প্ৰমোদ বৰা আপুনি আমাৰ মহিলাসকলক আই মাতৃসকলক যি ধৰণৰ ঠগাইছে আপোনাৰ ভাৱ লাগিব বুলি মই এটা সময়ত কৈছোঁ এইটোৱেই লাগি আছে এতিয়া